এই ৰখি আছে আমি তাক এইটো আহি আছে লগ কালি নাকি বল জলদি যোৱা আকৌ দুটা গেলি পুলিচে ধৰে নেকি নধৰে দূৰত নাযা ৰাস্তা মানে বহুত বেয়া হৈ গৈছে আমাৰ এইখিনি বহুত ভয় লাগে ইয়াৰ ৰাম চলি আহিছে ৰখ বহুত বেয়া হৈ গৈছে ৰাস্তা এতিয়া আমি আমাৰ চক পাই গ'লো ইয়াৰ পৰা আৰু ভাল ৰাস্তা পাই গ'লো ন' টেনশ্যন মানে এইখিনি আহোঁতে এনেকুৱা লাগি গৈছে তাৰমানে বহুত বেয়া ৰাস্তা আৰু চাই থাকক ভিডিঅ'টো প্ৰশ্ন কৰাকৈ আপোনালোকে বঢ়িয়া লাগিব বহুত মজা পাব বাপা অকণমান চাবা গাড়ী আহি থাকিলে গোটাই চাপা যাব বাপা সঁচাকৈ তাৰমানে গাড়ী পাৰ নহ'ব আপোনালোকে চাৰো চাইড চাই পেলাই গাড়ী পাৰ হ'ব তাৰমানে বহুত গাড়ী যান বাহন হৈছে না আজিকালি বহুত ভয় লগা হৈ গৈছে এতিয়া আমি আমাৰ গাড়ীখনত অলপমান তেল ভৰাই লওঁ তেল ভৰাই আপোনালোকক ক'ত যাওঁ দেখুৱাই থাকিম সকলো বলক যাবি নাকি পূজাত বল আমি হাতো লৈ আহো এতিয়া অলপ টাইম থাক দে এতিয়া আমি মাস্ক মাৰি ল'ব লাগিব কাৰণ কিয় পূজাত মাস্ক মাৰি যাব নোৱাৰা না মাস্ক মাৰি লওঁ এতিয়া মাস্ক মাৰি লওঁ আমি এতিয়া সেৱাটো লৈ আহোঁ এতিয়া এইখিনি আপোনালোকে নিজে চেফটি কৰি থাকিব আৰু আকৌ নহয় পূজা চাওক আকৌ টেনশ্যন নাই এতিয়া আমি দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ অলপ এতিয়া আমি গোপেশ্বৰ দেৱালত যাম তো ভিডিঅ'টো আপোনালোকে প্ৰশ্ন নকৰাকৈ চাই থাকক বাই যাই আছোঁ আমি এতিয়া এইখন পূজা চাওক এইখন পূজাতো অলপমান মানুহ হৈছে নোহোৱা নহয় কিন্তু ইমান এটা হোৱা নাই কিয় হৈছে আৰু এতিয়া পাই গ'লোঁ আমি টোল গেট আজি ইমান এটা জাম নাই টোল গেটত কিন্তু অলপ হ'লেও আছে কাৰণ কিয় বৰষুণ দি আছে না জাম নাই কাৰণে ভালেই হৈছে পটপট যাই আছোঁ আমি এতিয়া টোল গেট চাওক টোল গেট মাৱতী দি থাকা পইচা দি থাকা কৰি যাব লাগিব সেৱাটো লওঁ নেকি ক'ত যাবি পূজা চাই কেনেকুৱা লাগিল মানুহ হৈছে বহুত দে লাহে কৰি দিয়া হাতে মই ভিডিঅ' বনাই আছোঁ যাই আছোঁ আমি কেনে লাগছি মানুহ হৈছে নে নাই কেনে লাগছি অপি ব্ৰ অপি সেৱাটো নলোৱা সেৱাটো ল'লেও দেখোন আৰু কিমান ল'ম আৰু যাতে বল মানুহ ভৰ্তি একো নাই আগত যাই থাক
আগলৈ যাই থাকোঁ ওলাচোন আগত যাই পেলাই চাই থাকক এইবিলাক বহুত নহ'লে হৈছে একো নাই হা থামনেলটো ভাল লাগব ন থামনেলৰ কাৰণে ৰেডি কৰিলে হৈ যাব All day for sure. কি খাই আছা কিমান টাইম হ'ল আহিবা আধা ঘণ্টা আমি কৰাত খেয়ালো আহিলোঁ না সেইকাৰণে দেৰি হৈ গ'ল খেয়াল হ'লি ইয়াতে তই লোৱা নাই একা সেৱা বাই ল'লা ওলা পিটিকি চাওক ঘূৰি আহো এইফালে বগী খবৰ এই ব্লগ বনাই আছো একো নাই আমাৰ এইটো হৈছে কি বুলি কয় দুৰ্গা মন্দিৰ আমি দুৰ্গা মন্দিৰত আছোঁ এতিয়া তিনিবাৰ ঘূৰিব লাগে মোৰ ঘূৰা হৈ গ'ল বাইদেউ অলপ চাইড দিয়ক বাইদেউ বাইদেউ চাইড দিয়ক এইটো দুৰ্গা আমি মূৰ্তিকেইটা এতিয়া আপোনালোকক দেখুৱাব যাই আছোঁ আমি ইয়াতে বৰষুণ দিয়া গোটাইকেইটাই আছোঁ অলপ ইয়াতে বৰষুণ দি আছে না সেইকাৰণে বৰষুণ মানে বহুত বেয়া হৈ গ'ল বৰষুণ দিয়া তাৰমানে প্লেনিংবিলাক নোহোৱা হৈ গ'ল আমাৰ আমি এতিয়া যাই আছোঁ মূৰ্তি চাব যাবানে মূৰ্তি চাবা জল sandal এতিয়া পাই গ'লোঁ আমি মূৰ্তি ইয়াত আমাৰ দুৰ্গা গোসাঁনী ইমান ডাঙৰকৈ অনা নাই সৰুকৈ হ'লেও আনি থৈছে আৰু সৰু নাই চব সকলো শেষ কৰি দিছে এতিয়া আপোনালোকক গণেশ মন্দিৰটো দেখুৱাম আমি সকলোৱে যাই গণেশ মন্দিৰটো দি পেলাই আৰু সামৰি মাৰিম আৰু আজিলৈকে গণেশ মন্দিৰটো চাই থাকক ভিডিঅ'টো প্ৰশ্ন আৰু কৈ বলক এইটো গণেশ মন্দিৰ চাওক আমি ইয়াত চেণ্ডেল ধৰি লওঁ গণেশ বাবাকো চাই দিওঁ আৰু লাষ্ট গণেশ বাবাক চাই দিওঁ বাইদেউ চেল্ফি 10 টকা বেক কেমেৰা 20 টকা তুলিব লাগিব নেকি বাইদেউ এনেও মেকআপ কৰি লাভ নাই বৰষুণত চব ধোৱা যাব বাইদেউ এইটো গণেশ মন্দিৰ চাওক এইটো ফেলে ৰক এণ্ড ভিউ বাই বাই আজিলৈকে মানে ভিডিঅ'টো ভাল লাগিলে কৈ দিয়ক লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ বহুত মানুহ হৈছে পূজাত মাস্ক মাৰা নাই আমি মাস্ক মাৰি ল'ম বাৰু অলপ পিছত এতিয়া ভিডিঅ'ৰ কাৰণে মাস্ক মাৰা নাই বাই বাই আজিলৈকে মানে